থিয়েটাৰ লগত ইয়াত পুৰা প্ৰেক্টিচ হৈ আছে ইয়াত ৰাতিকে ফাংচনত মই কমেডি কৰিম বুলি ভাবিছোঁ। আহিলে চাবলৈ এয়া দেখিছে ৰেমো মোৰ বেগৰ ভিতৰত। হৈছে দেখিছে কিমান মানুহ পুৰা এতিয়া মানে লাইনটো গুচি গ'লগৈ এতিয়া দেখিছে চব মানে অন্ধকাৰ হৈ গ'ল। কমিটিৰ মানুহ মহা মুস্কিলত পৰিছে কাৰণ ৰাইজৰ উত্তাল খং উঠিছে। হেল্ল' দোস্ত, ইয়াত দেখিব পাইছে আপোনালোকে লগন থিয়েটাৰখনৰ কাৰণে প্ৰেক্টিচ কৰি আছে। ইয়াত দেখিছে কিমান ধুনীয়াকৈ প্ৰেক্টিচ কৰিছে। ইয়াত দেখিছে কি ধুনীয়া প্ৰেক্টিচ হয়। চাব থিয়েটাৰ লগত ইয়াত পুৰা প্ৰেক্টিচ হৈ আছে ইয়াত তো আমাৰ পূজাখন চাই লওক। এয়া পূজা আমাৰ তো এইখনে আমাৰ পূজা ইয়াতে মানে আজি ৰাতিকে লগনখন হ'ব ইয়াতে তো আপোনালোকে চাব। মই দেখুৱাম বাৰু অলপ অঁ এইকেইটা দেখিছে ভাইটি কণমানি কেইটা চিলিকেইটা তো এইপিনে নাম চাম হৈ আছে। বেছি পলম নকৰি এতিয়া যাওঁ ঘৰত, কাৰণ ৰাতিকে ফাংচনত মই কমেডি কৰিম বুলি ভাবিছোঁ। এতিয়া কমেডি কৰিব পাৰোঁ নে নোৱাৰোঁ বা দিয়ে নে নিদিয়ে কমেডি কৰিবলৈ সেইটো বাৰু এতিয়া গম পোৱা নাই। এতিয়া যাওঁ ব'লক ঘৰত। আহিলে চাবলৈ থিয়েটাৰ চাবলৈ এতিয়া আহিলে চিট ল'বই মানে এতিয়া বাৰু ভিৰ নাই, কিন্তু ৰাতিহে দেখা যাব কিমান ভিৰ হয় লগন চাবলৈ। ব'লক ৰাতি লগ পাম নহয় জানো? ব'লক। হেল্ল' গাইজ, মই ওলাই মিলাই ৰেডি। এয়া দেখিছে ৰেমো মোৰ বেগৰ ভিতৰত। এতিয়া যাওঁ ফাংচনত, মানে পূজাৰ ফাংচনত। ব'লক গাইজ, তাত লগ পাম। ফাইনেলি আহি পালোহি। এতিয়া মই পাৰফৰ্মেঞ্চ কৰিবলৈ পাৰোঁনে নহয় মানে মনটো ভয়ো লাগি আছে যে কি পাৰিম এনেকুৱা লাগি আছে। হয় নেওচি বাৰু মই যাওঁ পাৰোঁনে নোৱাৰোঁ। এতিয়া লগত আহাকেইটা বন্ধুকেইটা তো হৈছে দেখিছে কিমান মানুহ পুৰা দিনত ইমান মানুহে নাছিলে, এতিয়া দেখিছে কিমান মানুহৰ ভিৰ। মা দেৱী দুৰ্গাৰ আশীৰ্বাদ লৈ এতিয়া যাওঁ পাৰফৰ্মেঞ্চ কৰিবলৈ, মানে কমেডি কৰিবলৈ। বোলে ৰ'ব গাইজ, মই মহা মুস্কিলত পৰি গ'লোঁ। আহিছিলোঁ কমেডি কৰিবলৈ, কিন্তু কমেডি কৰিব নোৱাৰিলোঁ কাৰণ বহুত দেৰি হৈ গ'ল। কমিটিৰ মানুহে সম্বৰ্ধনা জনাই থাকোঁতে ইমানেই দেৰি কৰিলে যে ৰাইজৰ পূৰা উত্তাল খং উঠিল। ইপিনে বতৰো পূৰা গাজি আছে, বৰষুণ অহাৰ সম্ভাৱনা আছে। ৰাইজৰ উত্তাল খং উঠাত কমিটিৰ মানুহে থিয়েটাৰখন মুকলি কৰি দিলে আৰু কমিটিৰ মানুহে মোক ক'লে যে তুমি বেয়া নাপাবা পাৰফৰ্মেঞ্চ কৰিব নিদিয়াৰ কাৰণে। মই ক'লোঁ হ'ব বাৰু, বেয়া নাপাওঁ। এতিয়া আপোনালোকেও বেয়া নাপাব কাৰণ মই পাৰফৰ্মেঞ্চটো আপোনালোকক দেখুৱাব নোৱাৰিলোঁ আৰু যি হ'ল। এতিয়া আপোনালোকে লগন থিয়েটাৰখন চাওক কেনেকুৱানো হৈছে। ভাল হ'লে ক'ব, বেয়া হ'লেও ক'ব।
কমপ্লিট হৈ গ'ল গৈ এতিয়া মানে লাইনটো গুচি গ'ল গৈ এতিয়া দেখিছে চব মানে অন্ধকাৰ হৈ গ'ল কোনেও পাৰফৰ্মেঞ্চ কৰিব পৰা নাই তাৰপৰা বৰষুণটো আহি বহুত দিগদাৰ দিলেহি আৰু যান্ত্ৰিক বিজুতিৰ বাবে থিয়েটাৰখন স্থগিত কৰা হৈছে এতিয়া কমিটিৰ মানুহ মহা মুস্কিলত পৰিছে কাৰণ ৰাইজৰ উত্তাল খং উঠিছে থিয়েটাৰখন চলি থকাৰ সময়তে মাইকৰ স্পীকাৰবিলাকবোৰ ঘেং ঘাং শব্দ দিয়ে আৰু থিয়েটাৰখন চলি থকাৰ সময়ত যিটো মিউজিক যেনে তেনে বজাব লাগে তেনেকৈ বজাব পৰা নাই সেইবাবে ৰাইজৰ ইমান খং উঠি কমিটিৰ মানুহক বকিছে আৰু কমিটিৰ মানুহে ছাউণ্ড স্পীকাৰ যোগাৰ দিয়া ব্যক্তিসকলক কৈ আছে যে আপোনালোকে এইবোৰ ঠিক ঠাক কৰি দিয়ক
আপোনালোকে বেয়া নাপাব, মোৰ কেমেৰা কোৱালিটিটো বেয়া হোৱাৰ বাবে মই অথনি যোনখিনি জেগাত ভিডিঅ' কৰি আছিলোঁ সেইখিনি জেগাত পূৰা ধাৰাসাৰ বৰষুণৰ বাবে মই দূৰত আহিলোঁ। দূৰত আহি জুম কৰি ভিডিঅ' কৰিছোঁ বাবে ফটোকপি স্পষ্টকৈ অহা নাই, ফাটি ফাটি আহিছে, সেইবাবে আপোনালোকে বেয়া নাপাব দেই। মোটামুটি শেষ হৈ গ'ল আৰু লগন থিয়েটাৰখন মোটামুটি শেষ হৈ গ'ল, যিখিনি পাৰিলোঁ তুলিলোঁ। লগনৰ চৰিত্ৰটো মজা হৈছে বাৰু। এতিয়া আমি যাওঁ ঘৰলৈ, বা এতিয়া বৰষুণ পৰি গোটেই পানী সৃষ্টি হৈ গৈছে, দোকান পোহাৰ বন্ধ হৈ গ'ল চব। তো যাওঁগৈ আমি আৰু এতিয়াতো ইয়াত থাকি লাভ নাই, গোটেই সোপা শেষেই হ'ল। তো ভিডিঅ'টো চাই থাকিব। মই যিটো কামৰ কাৰণে আহিছিলোঁ সেইটো কাম নহ'ল বোলে, দেৰি হৈ গ'লগৈ কাৰণে মানে নোৱাৰিলোঁ কৰিবলৈ। বাৰু প্ৰথমবাৰ নোৱাৰিলে কি হ'ল, দ্বিতীয়বাৰটো ট্ৰাই কৰিব পাৰিম ন। এতিয়া দ্বিতীয়বাৰ ট্ৰাই কৰিম। এতিয়া আজি বাই বাই, গুড লাক। তো নেক্সট ভিডিঅ'ত লগ পাম।